এইটো 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 আলু, এইটো আপোনাৰ নহৰু, এইটো হৈছে আদা পিঁয়াজ আৰু এইটো জলকীয়া। আপুনি আপোনালোকে এইটো মানে চিমলা মিৰ্চি দিব পাৰে, কেপচিকাম দিব পাৰে। আৰু এইটো হৈছে হোমমেড চিজ হয়। এতিয়া আমি এইবোৰ মানে গোটেই এটা বস্তু দি দিম এনেকৈ। আৰু মানে কাটাটো আপোনালোকে এনেকৈ এই হিচাপত কাটি ল'ব, বস্তুটো চিধাকৈ নহয়, মানে এনেকৈ এই হিচাপত কাটি ল'ব। এইবোৰ আমি এনেকৈ বস্তুটো মানে চব একেলগে দিলে হ'ল। এতিয়া এনেকৈ এইটো আপোনাৰ জলকীয়া, আপোনালোকে যদি অকণমান জ্বলা খায় তেতিয়াহ'লে আপুনি জ্বলা দিব পাৰে। আৰু এইবোৰ পিঁয়াজবোৰে এনেকৈ কাটি ল'ব, এনেধৰণত কাটি ল'ব। কাটি লৈ পিঁয়াজবোৰে এনেকৈ মানে একেলগে দি দিব। তাৰপাছত আমাৰ ইয়াত আছে আদা আৰু নহৰু এনেকৈ সৰু সৰু আপোনালোকে সৰু সৰুকৈ শ্লাইচ টাইপত কাটি ল'ব। আদা সামান্য এনেকৈ নাওমান এনেকৈ কাটি লৈ তো এনেকৈ একেলগে ইয়াত দি দিব। ইয়াত এনেকৈ দিয়াৰ পাছত এইটো আপুনি এতিয়া এইটো হোমমেড চিজ হয়। এইটো ইয়াত পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু আলু আমি এই চববিধ মিক্স কৰি দিলোঁ ইয়াত। তাৰপিছত মানে এনেকৈ এইবোৰ এই টাইপত কাটি ল'ব। এনেকৈ মিক্স কৰি ইয়াত দি দিয়াৰ পিছত আপুনি ইয়াত কি দিব, পানী দিব। পানী কিমানমান দিব এইটো মই দেখাই আছোঁ। ইয়াত এতিয়া পানী এনেকৈ পানী ঢালি দিব, পানী দি দিব ইয়াত। পানী এনেকৈ ইমানমান পানী দি দিব, ভালকৈ ইয়াত এনেকৈ বহলাই দিব বস্তুবোৰ। এনেকৈ ঠিক চাইজ এটা মানে ইয়াৰ যেতিয়া মানে এইটো মানে এইখিনিমান পানী দি দিব ইয়াৰ লেভেলত। যিবোৰ লেভেলত আপোনাৰ মানে যিটো ভেজিটেবল আছে সেই লেভেলত আপুনি পানীটো দি দিব। দিয়াৰ পিছত এতিয়া তাৰমানে আপুনি গেছত উঠাই দিব পাৰে। এতিয়া ইয়াত এইবোৰ গেছত এতিয়া উঠাই দিলোঁ। এতিয়া আপুনি ফ্লেমটো হাই কৰি দিব। মই ইয়াত হাই কৰি দিয়া আছে ফ্লেমটো। আৰু যেনেকৈ এই ভেজিটেবল আপুনি দেখিছে নহয়, মানে যিটো ভেজিটেবল আছে সেইটো লেভেলটো যিটো পানী, সিমানেই লেভেলটো পানীটো দিব। দিয়াৰ পিছত এতিয়া দেখিছে আপোনালোকে এইটো যিটো বইল হৈ আছে, এতিয়া যিটো আপুনি যেনেকৈ দেখিছে এইটো বইল হৈ আছে। এতিয়া আমি ইয়াত এড কৰিম নিমখটো। নিমখ আপুনি মানে যিটো টেষ্ট হয় সেই হিচাপত দিব পাৰে। এতিয়া মই ঢাকনখন গুচাই চাম কেনেকুৱা হৈছে। এয়া দেখিছে এইটো বইলটো হৈ আছে। এতিয়া অকণমান জাষ্ট মই এনেই লৰাই দিম বস্তুটো, তাৰমানে কি আলুবোৰ ভালকৈ যাতে মানে বইল হৈ যায়, সেইকাৰণে এতিয়া এনেকৈ লৰাই দিম। আপোনালোকে চাব যে পানীটো অকণমান কম হৈছে, আৰু অকণমান লাগিব পানীটো কম হ'বলৈ। তাৰপিছত এতিয়া অকণমান পানীটো কম হোৱাৰ কাৰণে আকৌ মই ঢাকনখন এতিয়া আকৌ দি দিম ইয়াত। এতিয়া মই ঢাকনখন গুচাই এতিয়া চাই আছোঁ যে পানীটো ঠিকে হৈছে। অকণমান মানে এতিয়া ঠিকে আছে। আলুবোৰ দেখিছে, আলুবোৰ মোৰ মানে বইল হৈ গৈছে, সেইবোৰ চব বইল হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিম আপোনাৰ এইটো হোমমেড, দেখিছে নহয়, এইটো আপোনাৰ হোমমেড আপোনাৰ চিজ হয়। এইটো আপুনি হোমমেড পাব পাৰে, দোকানত যে চিজ পায় সেই চিজটো আনি বাছ একো কৰিব নালাগে। এইটো বাছ ইয়াত এনেকৈ দিলে হ'ল, এনেকৈ দি দিলে হ'ল। যদি চিজ মানে কি কয়, আপুনি যেনেকৈ চিজ ওলাই এনেকৈ মানে ভাঙি দিলেও কথা নাই, কিন্তু এইটো মই এনেকৈ দি দিছোঁ। এতিয়া অকণ বইল হ'বলৈ দিম এনেকৈ। ইয়াৰ তাৰপিছত মই ঢাকনটো দি দিম মই। এতিয়া মই ঢাকনটো গুচাই চাম বস্তুটো। আপুনি দেখিছে এনেকুৱা হৈ গৈছে। এতিয়া এইটো মই তাৰমানে কি মিক্স কৰি দিম তাৰমানে এনেকৈ অকণমান এইটো বস্তুটো মই ভাঙি দিম। এতিয়া এই বস্তুটো এনেকৈ ভাঙি দিম। বস্তুটো ভাঙি মই অকণ মিক্স কৰি দিম। এতিয়া মিক্স কৰি দিম এনেকৈ। এইটোত আপোনাৰ মানে কি মছলা একো নালাগে ইয়াত, অকল নিমখ, আদা, নহৰু, এই বস্তু তিনিটাই, বেলেগ একো মছলা নালাগে। এতিয়া মই এইটো মিক্স কৰি দিলোঁ। দেখিছে আপোনালোকে কালাৰটো যেনেকুৱা হৈ আহিছে।
আৰু এতিয়া মই তাৰমানে কি গেছৰ ফ্লেমটো মই এতিয়া একদম ল' ফ্লেম কৰি এয়া চাওক বস্তুটো কি বঢ়িয়া হৈছে। এইটো যেনেকৈ মই বনাই আপোনাৰ আগত মানে প্ৰচেছবোৰ দেখুৱাইছোঁ তেনেকৈ আপুনি ফ'ল' কৰিব। ফ'ল' কৰাৰ পিছত যেনেকৈ এতিয়া মানে বস্তুটো উতলাব ধৰিছে, যেনেকৈ বস্তুটো হ'লে তাৰমানে আপুনি মোটামুটি হৈ গ'ল আৰু এনেকৈ হৈ গ'ল। এতিয়া আপুনি নমাই দিব পাৰে। নমাই দি কিনে বস্তুটো আপুনি মানে নিমখ হৈছেনে বা চাই ল'ব, যদি হৈছে তেতিয়াহ'লে নমাই দিব পাৰে। এতিয়া হ'ল মোৰ, মই এতিয়া নমাই দিম। তাৰপিছত কি আপোনালোকে খাব, বনাই খোৱাৰ পিছত মানে যদি ভাল হয়, আপোনালোকে ৰেচিপিটো ভাল পায়, তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে বস্তুটো ভাল পায় তেতিয়াহ'লে মই আকৌ মানে বনাম আৰু